নাৰিকল আমি সকলোৱে খাই ভাল পাওঁ নহয়নে বাৰু? নাৰিকল যেনেকৈ উপকাৰী তাৰ পানীও সিমানেই উপকাৰী। বিভিন্ন ঘৰুৱা কৰ্মত নাৰিকলক আমি অতিকৈ ব্যৱহাৰ কৰি থকা দেখা যায়। লগতে লাড়ু পিঠা বনাবলৈও নাৰিকলক আমি ব্যৱহাৰ কৰোঁ। গতিকে আমি নাৰিকল আনিলে তাৰ পানী পেলাই নিদি আজিৰ পৰা খাবলৈ আৰম্ভ কৰিম। কিয়নো এই পানীৰ পৰা আমি বহুতো উপকাৰী গুণ পাব পাৰোঁ। এতিয়া আমি জানোচোন আহক নাৰিকল পানী সেৱন কৰিলে কি কি ঔষধি গুণ লাভ কৰিব পাৰোঁ। ইয়াৰ প্ৰথম উপকাৰী গুণটো হৈছে নাৰিকলৰ পানী সেৱন কৰিলে আমাৰ ইমিউনিটি ছিষ্টেমটো বেষ্ট হৈ থাকে। লগতে মেটাবলিজিমত নতুনত্ব আহিবলৈ ধৰে। নাৰিকলৰ পানী খালে মুখৰ সৌন্দৰ্য অটুট থাকে, ডাৰ্ক চাৰ্কুল নাইকিয়া হয় অৰ্থাৎ মুখৰ উজ্জ্বলতা বৃদ্ধি পায়। যদি আপুনি নিয়মিত ৰূপত খালী পেটে নাৰিকলৰ পানী সেৱন কৰিব পাৰে তেন্তে স্বাস্থ্যৰ ক্ষেত্ৰত ভাল বুলি জনা যায়। নাৰিকলৰ পানী নিয়মিতভাৱে সেৱন কৰিলে ওজন হ্ৰাস হোৱাত সহায় কৰে লগতে আমাৰ হাইড্ৰেচনো ভালে ৰাখে। পেটৰ এচিডিটি, গেছ, বদহজম ঠিক কৰি ৰখাত নাৰিকলৰ পানীয়ে সহায় কৰিব পাৰে। নাৰিকলৰ পানী কেৱল হাই ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰাই নহয়, ই হাড়ৰ লগত জড়িত বিভিন্ন প্ৰকাৰৰ বেমাৰৰ কাৰণে বহু ফলদায়ক বুলি জনা যায়। গতিকে আজি আমি এই ভিডিঅ'টোত গম পালোঁ যে নাৰিকলৰ লগতে নাৰিকলৰ পানীও বহুত উপকাৰী গুণ আছে। গতিকে আপোনালোকে নাৰিকল আনিলে ইয়াৰ পানী পেলাই নিদি সেৱন কৰিবলৈ আৰম্ভ কৰিব আৰু এই সমস্যাসমূহৰ পৰা নিজকে বচাই ৰাখিব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। ধন্যবাদ।